আছিল কদমিয়াই পিতা ভেদা ৰাম গুৰুৱাতে জন্ম পালে শ্ৰী সোণাৰাম আছিল কদমিয়াই পিতা ভেদা ৰাম গুৰুৱাতে জন্ম পালে শ্ৰী সোণাৰাম একদিনা কদমিয়াই মনত পূজা কৰে মধ্যৰাতি সমাধিতে প্ৰভুই দেখা দিয়ে দশ দিন পূৰ্ণিমাতি তিথ জন্ম পালে সোণা গোসাঁই কদমীৰ গৰ্ভত ফাগুনৰ মাহতে গোসাঁই জন্ম পালে 14 তাৰিখ গুৰুবাৰে শিলে বৰষুণে ভকত ভিজালে সোমালে গোহালিৰ ঘৰে আছিলে এজন মহন্ত হৰি কীৰ্তনকে কৰি মনকো বান্ধিলে ধনকো তেজিলে হৰি নাম সাৰথি তৰি সোণাৰামে ধৰ্ম প্ৰচাৰিলে ভকতক লগতে লৈ একতাৰ দোলেৰে ভকতক বান্ধিলে ভক্তিৰে বোৱালে হেনো ভক্তে মিলি মায়ঙৰ সতী ভীতিত সোণাৰাম সেৱাশ্ৰম সজায় আনন্দে প্ৰভুৰ গুণ কৰ্ম কৰি স্থাপনাত প্ৰভু বহায়
শ্ৰী সোণা ৰাম চনত 27 ফেব্ৰুৱাৰী উপজিলা সোণোৱা গোসাঁই পূৰ্ণিমা তিথিত কিউ বোলে ভেদাৰ গিহে যা কদমিয়াই পুত হৈছে নয়ন ভৰিছা জয় জয় ৰাম জয় সোণা ৰাম জয় সোণা গোসাঁই হৰি হে চৰণে মোৰ যেন মনে নচাৰো ক নাৰায়ণ হে 2024 7 তাৰিখে ফেব্ৰুৱাৰী মাহ